Hey guys, good morning and welcome back to my new vlog. আৰু মই এতিয়া আছো আমাৰ গাঁৱৰ পথাৰৰ মাজত। अगर तुम लोग नए हो तो सब्सक्राइब करो, वो जो लाल वाला बटन है उस पर फूट फेंक के मारो या फिर मोमबत्ती, मुझे नहीं पता, बस क्लिक हो जाना चाहिए। আৰু আপোনালোকে দেখিবলৈ পাইছে ইমান ধুনীয়া ধুনীয়া ধাননিৰ খেতি পথাৰ হয়। চাওক ইমান ধুনীয়া। আপোনালোকে দেখিবলৈ পাইছে এইফালে এইখিনি আছে ধুনীয়া সোণালী হৈছে সোণালী আঘোণৰ ধাননি। ভালকৈ নাজানো বাৰু তথাপিও ক'বলৈ যত্ন কৰিছোঁ। अरे कहना क्या चाहते हो? আৰু সেইফালে যিমান দূৰ চাই সিমান দূৰ চব ধান দেখিব। ধানৰ খেতি বেছিকৈ হয়। সেইফালে পাহাৰত কলৰ খেতি আছে আৰু পাহাৰবিলাক চাওক টপৰা পাহাৰ। আৰু আপোনালোকে এইফালে দেখিছে কিমান ধুনীয়াকৈ মানে সূৰ্যটো ওলাই আছে। এনেকুৱাকৈ দুখন পাহাৰৰ মাজৰ পৰা ওলাই আছে। এইটো বেষ্ট মানে লাগে আৰু মৰ্ণিং चीटिंग करता है तू, चीटिंग करता है। এইটো মানে বেষ্ট। আৰু এইজোপা দেখিবলৈ পাইছে কিমান ডাঙৰ গছ, বৰগছ হয়। আৰু ইডাল গছৰ বহুতখিনি কাহিনী আছে। তো মই কৈ আছোঁ কাহিনীবিলাক কেনেকুৱা ধৰণৰ। তো আমাৰ গাঁওখন হ'ল ইফালে আমাৰ গাঁওখন, আৰু ইফালে হৈছে বেলেগ মানে জনগোষ্ঠীৰ গাঁও এখন আছে। গাৰো মানুহৰ গাঁও আছে। তো ইডাল গছক তাৰমানে বৰ্ডাৰ হিচাপে আমাৰ গাঁৱৰ মানুহখিনিয়ে মানে কয় আৰু ইডাল গছ বৰ্ডাৰ হয় বুলি কয়। মানে ইখন গছৰ ইটো পাৰে হ'ল গাৰো জনগোষ্ঠীৰ গাঁও। মানে এইফালৰ যিমান হেৰি আছে আৰু এলেকাটো সিহঁতৰ পৰে, আৰু ইডাল গছৰ পৰা ইফালে এলেকাটো আমাৰ। বড়ো মানুহ আছে, ৰাভা মানুহ আছে, তাৰপিছত দাস শৰণীয়া এনেকুৱা মানুহ আছে। তো যিখিনি মানুহ অসমীয়া মানুহ আছে ইফালে, তো গছডালৰ পৰা এই গছডালৰ পৰা ইফালে পৰে। साले को बम से उड़ा दूंगा एक बार हाथ में आ जाए तो। মই ভাবিছিলোঁ কি ইফালে মানে আগলৈকে অলপ আহিলে মই আপোনালোকক সূৰ্যটো কেনেকুৱাকৈ ওলাই সিফালৰ পৰা মানে ভালকৈ দেখাব পাৰিম বুলি ভাবিছিলোঁ, কিন্তু তো তেনেকুৱা নহ'লে। ইফালৰ পৰা একে সূৰ্যটো ওলাই পোৱা নাই। তো এইবিলাক বাগানবিলাক চব আপোনালোকে দেখিবলৈ পাইছে ইমান ধুনীয়া ডাঙৰ বাগান কৰিছে। কলৰ বাগান হয় এইবিলাক। গাঁৱত থাকিলে মানে এইটোৱে ফাইদা হয়, মানে যিকোনো এটা মানে কৰি খাব পাৰে। আৰু এইবিলাক ধানবিলাক প্ৰায় কাটিব হ'লে দেখিছে আপোনালোকে কিমান ধুনীয়া সোণালী। আৰু যদি গোটেই মানে এইবিলাক পকি যায় না, একদম চাবলৈ কিমান ধুনীয়া লাগে, একদম ক'ব নালাগে। আৰু যিটো মানে চহৰত থকা ল'ৰা ছোৱালীবিলাকে নেদেখে, এইবিলাক মানে দেখিবলৈ নাপায়। তো সেইটো কাৰণে লাহে মানে সিহঁতৰ এইবিলাক নোহোৱা হৈ যাব লাগিছে সিহঁতৰ পৰা। সিহঁতে মানে ধান কেনেকৈ ৰোয় কি বা কৰে সেইবিলাক একো নাজানা হৈ গৈছে। शाबाश बेटा, बहुत बढ़िया। তো আমি ইয়াৰ লগতে লাগি থাকোঁ সৰুৰ পৰা, ইয়াতে ডাঙৰ হৈছোঁ। তো এইটোৰ বিষয়ে আমি মানে ভালকৈ জানো আৰু ক'ত কেনেকুৱাকৈ কি কৰিলে মানে ধানটো ওলায়। তো এইফালে এইখনেই আছিল গাঁওখন, এই গাঁৱৰ মানুহৰ চব এইফালে। আগতে মানে ঠাণ্ডা দিন বুলি ক'লে কি আৰু মানে জাক ল'ৰা ছোৱালী হৈ মানে ওলাই আহিছিলোঁ। ঠাণ্ডা মানে জোতা মোজা পিন্ধি আৰু ৰাস্তাৰ ফালে অলপ মানে এক্সাৰচাইজ কৰিছিলোঁ, দৌৰিছিলোঁ। এতিয়া মানে লাহে সেইটো মানে নোহোৱাই হৈ যাব লাগিছে। আজিকালি ল'ৰা ছোৱালীবিলাকে মানে পাবজি ওলাইছে, পাবজিত লাগি থাকে। तुमसे ना हो पाएगा। আৰু বিভিন্ন ধৰণৰ মানে সেনেকুৱা মোবাইলত গেম ওলাই দিছে, মানে গেমবিলাকতে লাগি থাকে আৰু ফেচবুক কিবাকিবি বিভিন্ন ধৰণৰ সেইবিলাকত লাগি থাকে। আৰু মানে এইবিলাক যিবিলাক ফিজিকেল মানে ভাল, নিজৰ স্বাস্থ্যৰ কাৰণে ভাল, সেইবিলাকো নালাগা হৈ গৈছে। তো এনেকুৱা মানে সময়ৰ লগে লগে মানে চব চেঞ্জ হৈ যাব লাগিছে। তো আচলতে এইটো কৰিলে ভাল হয়, শৰীৰটো ভাল থাকিব আৰু স্বাস্থ্য পাতি ভাল হৈ থাকিব। তো মই ৰিকুৱেষ্ট কৰিছোঁ আপোনাৰ যিবিলাক সৰু ল'ৰা ছোৱালী মোৰ ভিডিঅ' চাই আছে, তো ৰাতিপুৱা এনেকুৱাকৈ ওলাই হওক, মৰ্ণিং এক্সাৰচাইজ কৰক। তো মই এইটোৱেই মানে ক'ম। তো এতিয়া আপোনালোকে দেখিবলৈ পাইছে চাওক সূৰ্যটো কিমান ধুনীয়াকৈ ওলাই আছে ইফালৰ পৰা পূব ফালৰ পৰা। তো আজি ভিডিঅ'টো ইমানে আছিলে। তো ভিডিঅ'টো মানে বহুত দিন ভিডিঅ' কৰিব পৰা নাছিলোঁ মই বিভিন্ন অসুবিধাৰ কাৰণে। তো আজি আৰু ফাইনেলি মানে ভিডিঅ' প্ৰস্তুত কৰিলোঁ ৰাতিপুৱা মৰ্ণিং ওলাই আহি। তো আৰু মানে ভাল ভিডিঅ' বনাম। তো চাই আছোঁ কি কৰিব পাৰোঁ, মানে সময়ৰ অলপ মানে সময়ৰ অভাৱ হয়। চ' সেইটো কাৰণে চৰি। खत्म करते हैं। अगर तुम्हें वीडियो पसंद आई तो लाइक मारो यार, मुझे नहीं पता, मुझे 2 मिलियन लाइक्स चाहिए, कैसे ना कैसे करके मुझे चाहिए। इतना झिला मैं कभी नहीं होऊंगा अपनी पूरी जिंदगी में जितना इसमें झिलाऊं, मुझे चाहिए ही चाहिए। तो लाइक मारो, और अगर तुम लोग नए हो तो सब्सक्राइब करो, वो जो लाल वाला बटन है उस पर फूट फेंक के मारो या फिर मोमबत्ती, मुझे नहीं पता, बस क्लिक हो जाना चाहिए। अब मैं भी जा रहा हूं, मुझे पैसों के पीछे भागना है। बाय।